চাওক আমি খোজকাঢ়ি আহি থাকোঁতে ইয়াৰ ক'ত শুই আছে চাওকচোন। এই ভগৱান জংঘলৰ মাজত শুই আছে সাপে বেঙে। এই চাওক এইটো ৰাস্তা দি আমি আহি আছোঁ। হাই গাইজ, ৱেলকাম মাই ইউটিউব চেনেল। আজি মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু আপোনালোকে চাই থাকিব, দেখুৱাই গৈ আছোঁ। জয় 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 মহাদেবা। মন্দিৰৰ আশে পাশে থকা কেইখনমান দোকান আছে, পূজা সামগ্ৰীবোৰ পোৱা যায়। ইয়াত চাওক, চাকি কেইগছমান লৈ লওঁ। চাকি বাতি লৈ ল'লোঁ, এতিয়া পূজাটো কৰি লওঁ। আপোনালোকৰ আশীৰ্বাদত আৰু ভগৱানৰ আশীৰ্বাদত। এয়া চাওক, আহক দক্ষিণ চাইডতে গণেশৰ মূৰ্তি বনাই ৰখা আছে। বিশ্বকৰ্মাৰ মূৰ্তি বনাই ৰখা হৈছে দক্ষিণ চাইডত, আৰু তাৰ লগতে চাওক তাৰ লগতে এয়া হনুমানজীৰ ফটো মূৰ্তি বনাই ৰখা হৈছে। ডাঙৰ পুখুৰী এটা ইয়াতে সুন্দৰ ৰখা হৈছে, আৰু তাৰ লগতে ডাঙৰ শিৱ মূৰ্তি এটা বনাই ৰখা আছে। চাওক, পুখুৰীটোৰ মাজতে ইয়াৰ শিৱ মূৰ্তিটো বনাই ৰখা হৈছে। দেখিছেনে কিমান ডাঙৰ, কিমান ভাল লাগে এনেকুৱা পবিত্ৰ ঠাইলৈ আহি কেনে। আহিব আপোনালোকেও। আৰু চাইডতে দেখিছেনে আপোনালোকে, এইয়া হাঁহ, ৰাজহাঁহ আছে, কাছ। বৰ্তমান ইয়াত দেখা পোৱা নাই, বহুত আগতে বহুত কাছ আছিল। দেখিছেনে আপোনালোকে, এয়া কিমান ধুনীয়া। এয়া চাওক, পুখুৰীটো মাছ ভাগতে বনাই ৰখা হৈছে শিৱ বাবাৰ মূৰ্তিটো। চাওক, আপোনালোকক দেখাইছোঁ। এইটো পুখুৰীটো চাওক, ইয়াত ডাঙৰ ডাঙৰ মাছো ৰখা হৈছে চাইডত। এয়া চাওক, বৰ্তমান কাছও আছিল ইয়াতে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু ভিডিঅ'টো কেনে পালে ক'ব। আপোনালোকে যিমানখিনি পাৰিছোঁ দেখাবলৈ সক্ষম হৈছোঁ, আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।